আজি আমি এটা প্ৰাইজ কিনি আনিছোঁ। এইটোৰ ভিতৰত কি আছে ক'ব নোৱাৰোঁ। চাওক কিমান ধুনীয়া ওপৰত। চাওক এইটো হ'ল চুইগি ল'ৰা জোমাটো। তো চাওক এইটো আজি কিনি আনিলোঁ। চ' এইটো এতিয়া খুলিম, আনবক্সিং কৰিম। এতিয়া আপোনালোকে চাব পাৰিব। চাওক কি আছে মানে ভিতৰত আমি ক'ব নোৱাৰোঁ। আপোনালোকৰ সন্মুখত মানে বস্তুখিনি আনবক্সিং কৰিম, আপোনালোকে চাই থাকক। চ' আমি কৰি আছোঁ এতিয়া। দেখি খুলি দিয়া। চাওক এয়া হ'ল মোৰ ফ্ৰেণ্ড বাবুল। তো আংকেল হয় আৰু এইজন হৈছে মোৰ ফ্ৰেণ্ড। চাওক আনবক্সিং কৰি আছে, কি আছে চাম আজি। আছে এইটোৰ ভিতৰত ফোন আছে। মোৰ এটা আইডিয়া হয়, গ'ল থাকিলে তেনেহ'লে আজি আৰু ইয়াত নাথাকোঁ, এটা কাৰ কিনি ল'ম, মানে থাৰ ল'ম আজি। এটা আশা আছে। আপোনালোকে মানে আপোনালোকক লৈ ঘূৰি ফুৰিম, চিন্তা নকৰিব। তো গ'ল থাকিব লাগে কিজানি ইয়াত। দেখি অলপ জলদি কৰাচোন, আনবক্সিং হৈ আছে। চাওক কিমান ধুনীয়া এটা বস্তু। চাওক ইমান সোনকালে ওলালা। এটা ভাল টি চাৰ্ট আছিল। কিমান ধুনীয়া ইয়াৰ ভিতৰত আছিল। পিন্ধি দেখুৱাবচোন কেনেকুৱা হৈছে। কিনা শার্ট। ও সুন্দর, দামি, বহুত দামি। 500 লৈছে। ফিট নহ'ব দেখোন এইটো। কেনেকুৱা কাপোৰ, প্লাষ্টিকৰ হয় নেকি কাপোৰখন? প্লাষ্টিক আৰু 495 টকা ল'লে কাপোৰ। আপোনালোকৰ বাবে এইটো গিফ্ট থাকিল। মই আৰু আপোনালোকৰ বাবে লৈ যাম, ইয়াত কম দামে পোৱা যায়। আপোনালোকে চিন্তা নকৰিব। পিন্ধি দেখাই আছে, চাওক। বঢ়িয়া লাগিছে। এইটো ফিট হোৱা নাই। যদি আপোনালোকৰ কোনোবা এইটো ফিট হয় তেনেহ'লে আহি যাওক আৰু লৈ যাওক কাপোৰ। চ' এইটো হ'ল আপোনাৰ কিটচেন। ইয়াত আমি ৰান্ধি বাঢ়ি খাওঁ। চাওক কিমান ধুনীয়া এটা পৰিৱেশ। ইয়াত আমি ৰান্ধি বাঢ়ি খাওঁ। ইয়াত মানে হাত ধুব পাৰিম, থাল আদি ইয়াত আমি ধুই থাকোঁ। এইটো গেছ আৰু এইফালে আমাৰ হ'ল টয়লেট। এই টয়লেট চাওক
আর এটা হলো আমার ওলাই যাওয়ার রাস্তা। এইখিনি আমার রাস্তা এইটো সিঁড়ি নামি যাব লাগে। আৰু এইফালে আমাৰ মানে যেতিয়া আমি অলপ ৰেষ্ট লওঁ এইটোত ঠাইত আহি মানে অলপ ৰেষ্ট লৈ থাকোঁ। চাওক এইফালে খালি বিল্ডিং। চাওক আশে কিমান বিল্ডিং। এইটো এটা ডাঙৰ বিল্ডিং। আমাৰ বিল্ডিঙৰ লগতে আমি থাৰ্ড ফ্ল'ৰত আছোঁ। চাওক এইটো 7 ফ্ল'ৰ, 7, 8 এনেকুৱাই হ'ব, মই হিচাপ কৰা নাই। চাওক আমাৰ বিল্ডিঙৰ তলতে এটা ৰাস্তা আছে, মানে এইফালে গলি এটা আছে, এইটো সোমাই যাবৰ বাবে। চাওক চাইকেল লৈ গৈ আছে, এইটো যাব। এইটো বহুত ভাল লগা এটা পৰিৱেশ। আজি বহুত বৰষুণ হ'ল, ত' সেইকাৰণে মানে আজি ৰাস্তাত ভিৰ কম, মানে বহুত মানুহ যাই থাকে। এইটো হ'ল গুৱাহাটী, অসমৰ এটা ডাঙৰ চিটি। নামনি অসমৰ ভিতৰত এইটোৱে ডাঙৰ। চ' আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় এটা লাইক কৰিব। আৰু যদি আপুনি আমাৰ ইউটিউব চেনেল ইণ্ডিয়ান ভিলেজ মিডিয়াত প্ৰথমবাৰৰ বাবে চাই আছিল তেনেহ'লে প্লিজ আপুনি নিশ্চয় চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' যেতিয়া মই এনেধৰণৰ মানে আপোনাৰ ব্লগছ লৈ আহিম, চ' তেতিয়া আপুনি মানে ভিডিঅ'সমূহ চাব পাৰিব। যদি ভাল লাগে তেতিয়া আপোনালোকে অলপ হ'লেও চাব পাৰিব। চ' তেনেহ'লে আপুনি নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' চাওক আজিৰ বাবে এইখিনি এটা ভিডিঅ' লৈ আহিছিলোঁ, মানে কিবা এটা বস্তু বজাৰৰ পৰা কিনি আনিলোঁ। সেই সুযোগতে ভিডিঅ'টো কৰিলোঁ। চ' ইয়াৰ পিছত আৰু নেক্সট ভাল ভিডিঅ' লৈ অনাৰ বাবে চেষ্টা কৰিম। চ' আজিৰ বাবে এইখিনিয়ে। জয় আই অসম। থেংকছ ফৰ ৱাচিং।